কাতি বিহু উপলক্ষে মোৰ লুকটো বাৰু কেনে লাগিছে গাইজ কমেণ্ট কৰি জনাবচোন। আৰু এইফালে আমাৰ ৰংগুলিটি চাওক কি মজা কৰি সজাইছে বাহঁতে। আৰু এইফালে মোৰ চাহ দিলে মাই খাব। আৰু পোনে পোনে আহি পালোঁ আমি মা তৰা জুৱেলাৰ্ছ বিডিয়াতে থকা বঢ়িয়া বঢ়িয়া কালেকশ্যন আছে সোণ ৰূপ মানে আজি ধনতেৰাছটো গাইজ। আৰু সেই বুলি আমি আহিছিলোঁ ইয়াতে। আৰু এইফালে মই চাওকচোন ধনতেৰাছ বুলি মোৰ এই চেইনডাল লৈ ল'লোঁ। আৰু গাইজ এইফালে চাওক আমাৰ জুবিন দাক কি মৰমত ৰাখি থৈছে এই দোকানখনত। আৰু এয়া বাইদেউ চাওক সোণা চাই আছে, বাইদেউৰ কাৰণে সোণা চাই ভাগৰ লগাৰ বাবে আকৌ চাইছে আঙুঠি। তাৰপিছত আমাৰ লোৱা হ'ল বিল দাদা কৰি আছে। তাৰপিছত মই এনেকৈ পে'মেণ্ট কৰি দিলোঁ আৰু আমাৰ বস্তুখিনি লৈ ল'লোঁ গাইজ। ইমান ভাল ৰেছপন্স দোকানখনৰ মানে ভাল লাগিছে গাইজ, আকৌ আহিম। আৰু এইফালে চাওক পাচলি লওঁ অলপমান। আৰু গাইজ এনেকৈ ঘৰ আহি গ'লোঁ। আৰু এইফালে চাওক যোৱা বছৰে অনা ধনতেৰাছত এইখন। আৰু এইফালে সোণ আজি এইবাৰ অনা তো আজিলৈ বাই বাই।